নমস্কাৰ ছাত্ৰসকল সকলোকে পুনৰবাৰ আৰকে আসাম ব্লগছ চেনেলৰ পৰা স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' আলোচনা কৰিম চেভাই অফিচিয়েলি প্ৰকাশ কৰিছে মেট্ৰিক পৰীক্ষাৰ ৰুটিন আৰু সেই ৰুটিনখন তোমালোকে কেনেকৈ ডাউনলোড কৰিবা সেই বিষয়ে তোমালোকক সবিশেষ জনাম। এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলৰ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এনে ধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল তোমালোকে চেভাৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তোমালোকে ৰাইট সাইডত দেখিবলৈ পাইছে ইয়াতে হাই স্কুল ASM এক্সামিনেশ্যন 2021 ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে তোমালোকৰ ৰুটিনখন কি হৈ যাব, ডাউনলোড হৈ যাব। ইয়াত ডাউনলোড ক্লিক কৰিবা, তাৰপিছত প্ৰচেছিং চলি আছে, ডাউনলোড হৈ যাব। কন্টেক্ট সময়ৰ পিছতে 60 70 69 80 হৈ আছে, গতিকে 96 আৰু এতিয়া সম্পূৰ্ণ হৈ গ'ল। আৰু তোমালোকক দেখুৱাম কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা। চেভাৰ প্ৰকাশ কৰিছে ৰুটিনখনত। এটা ডাউনলোড হৈ গ'ল, সম্পূৰ্ণ দেখুৱাই আছে তোমালোকক। আৰু এইটো ইয়াতে প্ৰথমতে আছে ইংলিছ যিটো আছে এইটো 11 মে'ৰ পৰা অনুষ্ঠিত হ'ব 9টা বজাৰ পৰা, আৰু আছামিছ হ'ব 13 তাৰিখৰ পৰা হ'ব, আগবেলা হ'ব। তাৰপিছত আছে জেনেৰেল মেথমেটিক্স আছে 17 মে'ৰ পৰা হ'ব, আগবেলা হ'ব 9টা বজাৰ পৰা। তাৰপিছত আছে 18 মে'ৰ পৰা নাই। তাৰপিছত 19 মে'ৰ পৰা আছে মণিপুৰী, সেইবিলাক বড়ো আৰু সংস্কৃত এইবিলাক আছে। আৰু 21 মে'ৰ পৰা হ'ব MIL হ'ব, আগবেলা থাকিব 9টা বজাৰ পৰা। আৰু জেনেৰেল সায়েন্স থাকিব 25 মে'ৰ পৰা হ'ব জেনেৰেল সায়েন্স, আৰু ছ'চিয়েল সায়েন্স হ'ব 29 মে'ৰ পৰা হ'ব ছ'চিয়েল সায়েন্স, আৰু 31 মে'ৰ পৰা হ'ব হিন্দী এৰাবিক লিটাৰেচাৰ এইবিলাক হ'ব। আৰু তাৰপিছত আছে 1 জুনৰ পৰা হ'ব সংস্কৃত এৰাবিক এডভান্স মেথমেটিক্স হিষ্ট্ৰী জিঅ'গ্ৰাফী হোম সায়েন্স নেপালী কম্পিউটাৰ সায়েন্স এইবিলাক হ'ব। গতিকে ছাত্ৰসকল এইটোৱে হ'ল চেভাই প্ৰকাশ কৰা ৰুটিন, আৰু এইটো নতুনকৈ প্ৰকাশ কৰিছে 6 জুন তাৰিখে, অৰ্থাৎ যোৱাকালি প্ৰকাশ কৰিছে চেভাই অফিচিয়েলি নিজৰ ৱেবছাইটৰ জৰিয়তে। ছাত্ৰসকল এইটো হ'ল লিগেলি প্ৰকাশ কৰিছে চেভাই। ধন্যবাদ ছাত্ৰসকল, আজিৰ বাবে ইমানখিনি। ইয়াৰ পৰা যদি কিবা বুজাত অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা, কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ ছাত্ৰসকল।